Hello everyone, welcome to the session. Session to start কৰা আগত মই গুড লাক ক'লো তোমালোকক কালি যাতে এক্সামটো ভালকৈ দিয়া আজি ভালকৈ ৰেষ্ট লোৱা ঠিক আছে টোপনি ক্ষতি নকৰিবা ভালকৈ মাইণ্ডটো কামলি গৈ পিনে কালি এক্সামটো দিয়া যিখিনি পঢ়িছা সব মনত থাকিব ঠিক আছে খালি সুস্থ মগজুৰে যাবা ডেট মিনছ ভালকৈ শুই মেলি খাই মেলি যাবা ঠিক আছে অ'কে ষ্টাৰ্ট কৰোঁ ছেশ্যনটো তো ফাৰ্ষ্ট যেটো টপিক আছে আমাৰ আসাম হাৰগিল্লা কনজাৰভেশ্যনৰ ওপৰত আহিছে আসাম হাৰগিল্লা কনজাৰভেশ্যন ষ্টৰি ফাইন মেনশ্যন ইন PM মন কি বাত অ'কে ঠিক আছে এইটো আমি অলৰেডি মই মেনি টাইমছ কভাৰ কৰিছোঁ এইটোৰ ওপৰত ষ্টিল আজি ৰিভিজনৰ দৰে মই এবাৰ কৰাই দিওঁ আসাম হাৰগিল্লা কনজাৰভেশ্যন ষ্টৰি ৱাজ মেনশ্যন ইন PM মন কি বাত অ'কে মন কি বাত আমি কি হয় জানো অলৰেডি মেনশ্যন এবাৰ আহিছে It highlights community-led conservation by Purnima Devi Burman and rural women of Assam. Okay? Clear? So, Hargilla conservation kune korisile Purnima Devi Burman. So, tekhetor kotha PM Modi e Man Ki Baat jitu onusthan hoy, especially radio tat tumar mention korise. Okay? Hargilla kotha jodi ami kobo jao yet বৃহৎ এডজুটেন্ট ষ্টক বুলি কয় স্থানীয় নাম হাৰগিল্লা হয় বৈজ্ঞানিক নাম লেপটপটিলোছ ডিউবিয়াছ পৰিয়াল কি হয় চিকনিডেই মিত্ৰভোজী চৰাই হয় মনত দেখিবা হাৰগিল্লা হৈছে এবিধ মিত্ৰভোজী চৰাই যিয়ে মিত্ৰ জন্তু আৰু জৈৱিক আৱৰ্জনা খাই পৰিৱেশ পৰিষ্কাৰ কৰে বহুত ইম্পৰ্টেণ্ট হয় আমাৰ এনভাইৰনমেণ্টৰ কাৰণে IUCN ষ্টেটাছ চাই ল'বা নিয়াৰ থ্ৰেটেড হয় বন্যপ্ৰাণী সুৰক্ষা আইন যদি আমি চাব যাওঁ 1972 শিডিউল 4 আছে ভাৰতৰ প্ৰধান বাসস্থান কি হয় অসম আৰু বিহাৰ ঠিক আছে অসমৰ প্ৰধান বাসস্থান কি হয় ব্ৰহ্মপুত্ৰ উপত্যকাত বেছিকেলি আমি দেখি পাবা এতিয়া খুব কম হাৰগিল্লা আগতে আমাৰ যিকোনো পথাৰত আমি দেখি পাইছিলোঁ এতিয়া কম তো সেইকাৰণে পূৰ্ণিমা দেৱী বৰ্মনে হাৰগিল্লা আৰ্মি এটা অৰ্গেনাইজেশ্যন ফৰ্ম কৰি পিনে হাৰগিল্লাক প্ৰটেকশ্যন কৰিব লগা হ'ল তো এতিয়া লাহেকৈ কনজাৰভেশ্যন হৈ আছে আমি দেখি পাওঁ ৰাণী চাইডে গ'লে আমি দেখি পাওঁ হাৰগিল্লা স্পেচিয়েলি লোৱাৰ আছামৰ কথা যদি মই ক'ব যাওঁ ঠিক আছে তো আপাৰ আছামৰ পিনেও মই দেখিছোঁ দুবাৰ তিনিবাৰ ৰিচেণ্ট মই দেখিছোঁ 2025ত দেখিছোঁ পথাৰত তো নোহোৱা নহয় আছে বাট কনজাৰভেশ্যন মাজতে নাইকিয়া হৈ গৈছিলে তো পূৰ্ণিমা দেৱী বৰ্মনে কি কৰিলে কনজাৰভেশ্যন কৰিলে অ'কে ঠিক আছে ইকলজিকেল ইম্পৰ্টেঞ্চ আমি অলৰেডি ক'লোঁ অ'কে কনজাৰভেশ্যন যিটো মডেল হয় Hargilla keeps in keeping nature clean by feeding on carrion and waste. It works like a natural cleaner, similar to the vulture. Conservation model যদি আমি চাব যাওঁ Hargilla Army form কৰিছে women-led conservation group led by Purnima Devi Burman, focus awareness, nest protection, community participation. ঠিক আছে তো Purnima Devi Burman মানে এটা Hargilla Army কি কৰিছে ফৰ্ম কৰিছে মহিলাৰ নেতৃত্বত গঠিত এক সংৰক্ষণৰ গোট ঠিক আছে জনসচেতনতা বৃদ্ধি কৰা হাৰগিল্লাৰ বাহৰ সুৰক্ষা ৰখা স্থানীয় সমাজৰ অংশগ্ৰহণ নিশ্চিত কৰা যাতে লোকেল মানুহৰ তোমাৰ পাৰ্টিচিপেশ্যন লাগিব ঠিক আছে তুমি সাপোজ এটা জেগাত সাপোজ মই নগাঁৱৰ এটা স্পেচিফিক এৰিয়াত মই নিজে কি কৰিব বিচাৰিছোঁ হাৰগিল্লাক প্ৰটেকশ্যন কৰিব বিচাৰিছোঁ বাট মই যদি লোকেল মানুহখিনিক যদি পাৰ্টিচিপেশ্যন যদি নকৰাওঁ তেতিয়াহ'লে সেইটো প্ৰটেকশ্যন কেতিয়াও প্ৰেক্টিকেলি পচিবল নহ'ব অ'কে প্ৰব্লেম কি ফেচ কৰে প্ৰব্লেম ফেচ কৰে যে যিবোৰ বাহত তোমাৰ যিবোৰ গছত বাহ আছে ন গছবোৰ কাটি দিয়ে ছেকেণ্ড কথা তোমাৰ জলাভূমিৰ অৱক্ষয় হৈছে হাৰগিল্লা য'ত তোমাৰ নিজক ফিড কৰে মাছ চাছ এইবিলাক খাইতো তো জলাশয়বিলাক নোহোৱা হৈ গৈছে এতিয়াতো এলনিনো চলি আছে পানীয়ে নাই মানে দেন তোমাৰ নেতিবাচক মানে সমাজত বিশ্বাস কৰে যে হাৰগিল্লা কি হয় তোমাৰ এটা কুসংস্কাৰ বুলি কোৱা হয় এই হাৰগিল্লা এনেকৈ যে ওলাই আহে যে হাৰগিল্লা কি কৰিব এই পেট এনেকৈ যে ওলাই আহে তাত তোমাৰ সৰু বাচ্চাবিলাকক মোনাত ভৰাই লৈ যাব বুলি কয় বহুতে ঠিক আছে তো সেইকাৰণে মাৰি দিব লাগে বাচ্চাবিলাক লৈ যায় ঠিক আছে এনেকুৱা ধৰণৰ কিছুমান কুসংস্কাৰ বিয়পি আছে সমাজত যিবোৰ একদমেই মিছা কথা হয় অ'কে বাসস্থানৰ ক্ষতি আৰু প্ৰদূষণ অ'কে তো এবাউট দ্য পূৰ্ণিমা দেৱী বৰ্মন যদি আমি চাব যাওঁ হাৰগিল্লা আৰ্মিৰ কথাটো আমি জানোৱে হোৱাইটলি এৱাৰ্ড পাইছে 2017ত যাক গ্ৰীণ অস্কাৰ বুলি কোৱা হয় নাৰী শক্তি পুৰস্কাৰ এৱাৰ্ড পাইছে ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰেম চেম্পিয়ন অফ দ্য আৰ্থ এৱাৰ্ড পাইছে 2020 কিমান এচিভমেণ্ট চোৱা চবতে ইয়াৰবিলাক মনত দেখিবা APSC ইয়াৰত গেম খেলিব পাৰে প্ৰিলিমছত ইয়াৰবিলাক মনত দেখিবা ইয়াৰবিলাক বেলেগকৈ দি দিব যে হোৱাইটলি গ'ল্ড এৱাৰ্ড 2017 বুলি দি দিব তো ডোন্ট বি কনফিউজড হোৱাইটলি এৱাৰ্ড 2017 হোৱাইটলি গ'ল্ড এৱাৰ্ড
2024. Time Women of the Year 2025. Okay, fine. MCQs আছে কৰিবা. Next, সবতকে most important যদি তুমি চাব যাও জয়সাগৰ পুখুৰী ভিজিট কৰিছানে? মইতো যেতিয়া শিৱসাগৰ ডিব্ৰুগড় যেতিয়া যাওঁ তেতিয়া মই জয়সাগৰ পুখুৰী ভিজিট কৰিছোঁ. সৰুৰ পৰাই যেতিয়া গৈছোঁ ভিজিট কৰিছোঁ, বহুত ভাল লাগে জয়সাগৰ পুখুৰী. তাৰ কাষত মন্দিৰ এটাও আছে, আমি চাম সেইটো, ঠিক আছে? তো জয়সাগৰ পুখুৰীৰ ওপৰত আমাৰ নিউজটো ওলাইছে. ইয়াৰ পৰা এক্সামত কি ইম্পৰ্টেণ্ট হ'ব পাৰে যে জয়সাগৰ পুখুৰী এক শান্তিপূৰ্ণ আৰু মনোমোহা স্থান হয়. স্থানীয় লোকসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলে দৈনন্দিন জীৱনৰ চাপৰ পৰা ষ্ট্ৰেছৰ পৰা কিছু সময়ৰ বাবে অকণমান ব্যক্তিগত সময় কটাবলৈ ইয়াত আহে, ঠিক আছে? অ'কে, ফাইন. তো জয়সাগৰ পুখুৰী আমি চাম. এইটো পুখুৰীটো বহুত ডাঙৰ পুখুৰী হয়. ক'ব গ'লে এছিয়াৰ ভিতৰতে চবতকৈ ডাঙৰ মেন মেড পুখুৰী বুলি আমি ক'ব পাৰোঁ. চাম আমি কি আছে কি নাই. কোনে বনাইছিলে? স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ সতী জয়মতী কোঁৱৰীৰ স্মৃতিত নিৰ্মাণ কৰিছিলে. অসম চৰকাৰৰ শিৱসাগৰ জিলা পৃষ্ঠাৰ অনুসৰি এই পুখুৰীটো 1707 খ্ৰীষ্টাব্দত মাত্ৰ 45 ডেজত তোমাৰ কি কৰিছিলে? কনষ্ট্ৰাক্ট কৰিছিলে, ঠিক আছে? জয়মতীৰ কথা আমি চবেই জানো. গদাধৰ সিংহৰ কাৰণে, গদাপাণিৰ কাৰণে কি কৰিছিলে? নিজৰ লাইফটো ছেক্ৰিফাইচ কৰিছিলে, হয় নাই? চুলিকফা ল'ৰা ৰজাই যেতিয়া তোমাৰ প্ৰিন্সসকলক ঘূণীয়া কৰি আছিলে, তো গদাধৰ সিংহই নগা পাহাৰলৈকে পলাই গৈছিলে. তো গদাধৰ সিংহৰ ইনফৰমেশ্যন বিচাৰি জয়মতীক কি কৰিছিলে? টৰ্চাৰ কৰিছিলে. জয়মতী ডেড হোৱাৰ পিছত সেইটো জেগাত কি খান্দিলে? তোমাৰ জয়সাগৰ পুখুৰী. অ'কে, ঠিক আছে? চবতকৈ মষ্ট ইম্পৰ্টেণ্ট যদি ফিল্মছ পইণ্ট অফ ভিউ যদি সুধিব পাৰে, ইয়াত চাব পাৰা 318 একৰ অঞ্চল যদি বিস্তৃত, অৰ্থাৎ 1.28 বৰ্গ কিলোমিটাৰ হয়. এছিয়াৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত পুখুৰী বুলি ক'ব পাৰি, ঠিক আছে? শিৱসাগৰ জিলা চৰকাৰী তথ্য অনুসৰি যাবাচোন এবাৰ, গম পাবা কেনেকুৱা বতাহ দিয়ে ইভিনিং টাইমত, ঠিক আছে? অ'কে, ক্লিয়াৰ? চোৱা, এই জয়সাগৰ পুখুৰীৰ পাৰত কি আছে? তোমাৰ জয়দেউল আছে. জয়দেউল অলছ' কল এজ কেশৱ নাৰায়ণ বিষ্ণু দৌল. চবে ভিজিট কৰিছে চাগে, জয়সাগৰ পুখুৰী গ'লে সেইটো ভিজিট কৰিছে. খুব ধুনীয়া হয়. ডেডিকেটেড টু লৰ্ড বিষ্ণু. আদাৰ টেম্পল এৰাউণ্ড দ্য টেংক ইনক্লুড শিৱদৌল এণ্ড দেৱী দেউল, ঠিক আছে? এইখিনি আমাৰ জয়সাগৰ পুখুৰীৰ ওচৰত পোৱা যায়. অ'কে, ঠিক আছে, ক্লিয়াৰ, ফাইন. এইটো পিপিটিত এক্সট্ৰা ইনফৰমেশ্যন এটা আহি গৈছে. অ'কে, মই তোমালোকক যেতিয়া PDF টো দি দিম এইখিনি নোপোৱা, ঠিক আছে? বেলেগ এটা তোমাৰ পৰ্চন এটা আহি গৈছে. অ'কে, ঠিক আছে, ন' ইছ্যু. স্বৰ্গদেউ ৰুদ্ৰসিংহ যদি আমি চাব যাওঁ, ৱাজ ওৱান অফ দ্য গ্ৰেটেষ্ট কিং অফ দ্য আহোম ডাইনেষ্টি. হি ৰুল আছাম, ঠিক আছে? কিমানৰ পৰা? 1696 পৰা 1718 খ্ৰীষ্টাব্দলৈ অসম শাসন কৰিছিল. তেওঁ গদাধৰ সিংহ আৰু সতী জয়মতীৰ পুত্ৰ আছিল, ডাঙৰ পুত্ৰ ৰুদ্ৰসিংহ. লাই লেচা মনত আছে নাই? লাই ৰুদ্ৰসিংহ, ঠিক আছে? জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিলে নিজৰ মাকৰ স্মৃতিত. ফিল্মছৰ প্ৰেক্টিছ কুৱেশ্যন আছে, চাবা. অ'কে, ঠিক আছে? নেক্সট, আজি চব হিষ্টৰিকেল বেকগ্ৰাউণ্ডবিলাক আমি চাই আছোঁ, বেছিকৈ ভাল লাগি আছে. শোণিতপুৰ এডমিনিষ্ট্ৰেশ্যন টু প্ৰিজাৰ্ভ হিষ্টৰিক তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন. তোমালোকে কমেণ্ট কৰি মোক প্লিজ জনাবা যে আমাৰ অসমৰ ইম্পৰ্টেণ্ট ৰক ইনস্ক্ৰিপশ্যন আৰু সেই ৰক ইনস্ক্ৰিপশ্যন কোনজন ৰজাৰ টাইমত বনিছিলে আৰু কোনটো প্লেচত আছে. আৰু যদি তোমালোকে কমেণ্ট কৰাটো খুবেই ভাল কথা, নহ'লে মই নেক্সট PDF-ত তোমালোকক মই দি দিম যে আমাৰ ৰক ইনস্ক্ৰিপশ্যন কোনজন ৰজাৰ দিনত আৰু ক'ত এট প্ৰেজেণ্ট আছে. এক্সামৰ এইটো এটা ইম্পৰ্টেণ্ট থিম হয়, এইটো আহে এক্সামত. মই বাৰ বাৰ কৈছোঁ, কালিৰ এক্সামতো আহি যাব পাৰে ৰক ইনস্ক্ৰিপশ্যনৰ কথা. ৰক ইনস্ক্ৰিপশ্যন, দেন তোমাৰ ৰজাৰ কোনটো ৰজাৰ টাইমৰ ৰক ইনস্ক্ৰিপশ্যনখন হৈছিলে আৰু এট প্ৰেজেণ্ট সেই প্লেচটো কি বুলি জনা যায়. তো বৰ্তমান আমি তেজপুৰ ৰক ইনস্ক্ৰিপশ্যনৰ কথা পাতি আছোঁ, ঠিক আছে? ব্ৰহ্মপুত্ৰ তাতে আছে, মাজত আছে. অ'কে, শোণিতপুৰ জিলা প্ৰশাসনে অসমৰ তেজপুৰ ঐতিহাসিক হাজাৰা বৰ্মন শিলালিপি. হাজাৰা বৰ্মন শালস্তম্ভা ডাইনেষ্টিৰ ওৱান অফ দ্য মোষ্ট প্ৰমিনেণ্ট ৰুলাৰ আছিলে. কোন? হাজাৰা বৰ্মন. হাজাৰা বৰ্মন শিলালিপি সংৰক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে. এই শিলালিপিতে ইতিহাসবিদসকলৰ মাজত তেজপুৰৰ শিলালিপি হিচাপে জনাজাত. হাজাৰা বৰ্মনৰ যিটো শিলালিপি তাক তেজপুৰৰ শিলালিপি বুলি কয়, ৰক ইনস্ক্ৰিপশ্যন বুলি কয়. ই তেজপুৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা বৃহৎ শিলত অৱস্থিত. পানীৰ সোঁত আৰু ক্ষয়ৰ ফলত বৰ্তমান এই শিলালিপিটো এক বিপদাপন্ন অৱস্থাত আছে. তো এইটো প্ৰিজাৰ্ভ কৰিব গৈ আছে
কোনে কোনে প্ৰিজাৰ্ভ কৰিব ইয়াত পাৰ্চনৰ নাম ধুনীয়াকৈ দিয়া আছে তোমালোকে চাই ল'বা ঠিক আছে ওকে প্ৰিজাৰ্ভেশ্যন প্লেন কেনেকৈ কি কৰিব ইয়াত গোটেইখিনি বস্তু দিয়া আছে পানী সম্পদ বিভাগ থাকিব প্ৰত্নতাত্ত্বিক বিভাগ থাকিব লোক নিৰ্মাণ বিভাগ থাকিব PWD থাকিব ঠিক আছে ওকে এই শিলালিপিটো এইখিনি বহুত ইম্পৰ্টেণ্ট এই শিলালিপিটো সালস্তম্ভ বংশৰ এজন শক্তিশালী ৰজা হাজাৰা বৰ্মনৰ জাৰি কৰিছিল ঠিক আছে হাজাৰা বৰ্মনে তাত লিখিব দিছিলে শিলৰ ওপৰত আগৰ দিনতো শিলৰ ওপৰতে লিখিছিলে ন ফেচবুক নাছিলে ন পোষ্ট কৰিবৰ কাৰণে যেনেকৈ আমাৰ এতিয়া পোষ্ট কৰে টুইটাৰ ফেচবুক ইনষ্টাগ্ৰাম নাই তেতিয়া শিলৰ ওপৰত লিখিছিলে শিলালিপিটো উল্লেখ থকা তাৰিখ হৈছে গুপ্ত যুগৰ 510 আৰু সমতুল্য আমাৰ অসমৰ কিমান হ'ব 829 খ্ৰীষ্টাব্দ এই তাৰিখটো ইতিহাসবিদসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ জৰিয়তে আমি গম পোৱা যে অসমত তিনিটা প্ৰাচীন কি আছিল ডাইনেষ্টি আছিল ফাৰ্ষ্ট ডাইনেষ্টি কি হয় বৰ্মন ডাইনেষ্টি সেকেন্ড ডাইনেষ্টি হ'ল সালস্তম্ভ ডাইনেষ্টি আৰু এই সালস্তম্ভ ডাইনেষ্টিৰ মোষ্ট প্ৰমিনেন্ট ৰুলাৰ কি হয় হাজাৰা বৰ্মন আৰু হাজাৰা বৰ্মনে তেজপুৰত কি কৰিছিল ৰক ইনস্ক্ৰিপচন কৰিছিল আৰু সেইটো বৰ্তমান কি আছে অৱস্থা একদমে বেয়া তো তাৰ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে এইখিনি কাম কৰি আছে আৰু তাৰ পিছতে যদি নেক্সট ডাইনেষ্টি যদি তুমি চাব যাও কি ডাইনেষ্টি পাল ডাইনেষ্টি এটো চোৱা না কিমান ধুনীয়া হয় বাট অবভিয়াছলি ন ব্ৰহ্মপুত্ৰৰ মাজত আছে তো পানীৰ ঢৌৱেটো ইয়াক অবভিয়াছলি কি কৰিব খতম কৰিবই এই ধুনীয়াকৈ লিখিছে চোৱা যে অসম প্ৰাচীন কালত যে অসমত ৰজা আছিলে ডাইনেষ্টি আছিলে সালস্তম্ভ ডাইনেষ্টি আছিলে সেইটোৱে বুজায় ওকে ইনস্ক্ৰিপশ্যন কি হয় ইয়াত দিয়া আছে তোমালোকৰ ইনস্ক্ৰিপশ্যনৰ কথা ইয়াত ওকে ইনস্ক্ৰিপশ্যন কি হয় ৰক ইনস্ক্ৰিপশ্যন কি হয় শিলালিপি কি হয় তোমাৰ অশোকো তোমাৰ ৰক ইনস্ক্ৰিপশ্যন কৰিছিলে হিষ্ট্ৰী যদি আমি চাব যাওঁ জুনাগড় ইনস্ক্ৰিপশ্যন আছে ৰুদ্ৰদমন 1 হয় নাই কানিষ্কৰ তোমাৰ ইনস্ক্ৰিপশ্যন আছে গৌতমী পুত্ৰ শতকাৰ্ণীৰ ইনস্ক্ৰিপশ্যন আছে অশোকৰ ইনস্ক্ৰিপশ্যন আছে ৰক ইনস্ক্ৰিপশ্যন এইবিলাক ওকে প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আছে প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আছে তোমালোকে কৰিবা ঠিক আছে তো গুড লাক টু অল অফ ইউ ভালকৈ দিবা এক্সাম আমি ডিছকাছ কৰিম পেপাৰখন অসমীয়াতে ধুনীয়াকৈ আমি ডিছকাছ কৰিম প্ৰিলিমছৰ পেপাৰখন ওকে ঠিক আছে থেংক ইউ ছ' মাছ বাকী PDF টো তোমালোকে পাই যাবা